ফ্ৰিজটো অৱস্থা নাইকিয়া হৈ আছিলে গোটেই বস্তুবিলাক অঁতৰাই মেলি লাহে লাহে ফ্ৰিজটো চাফা কৰা আৰম্ভ কৰি দিছোঁ আজি গোটেই বস্তুখিনি বাহিৰত উলিয়ালোঁ একদম চোতালত দি দিছোঁ মানে গোটেই কিবা কিবি মানে কি সোমাই আছিলে মানে ক'বলৈ বাকী নাই আৰু সদায় ভাবি আছিলোঁ ফ্ৰিজটো চাফা কৰিম বুলি এইবাৰ আজি ভাবিলোঁ নাই ফ্ৰিজটো চাফা কৰি দিওঁ কাৰণ পিছত সময় নাপাম আৰু সেইকাৰণে এইকেইদিন যিহেতু অকণমান টাইম ওলাইছে গতিকে মই ফ্ৰিজটো চাফা কৰি থাকোঁতে মনত পৰিলে ছুইচটো বন্ধ কৰি লওঁ নহ'লে কাৰেণ্টে শ্বৰ্ট মাৰি মৰি যাম আৰু এনেও কিমান দিন জীয়াই থাকিম ঠিকনা নাই গতিকে মই পিছে মানে ভগৱানক ইমানেই কওঁ আৰু মোৰ ল'ৰাটো যেতিয়া অকণমান ডাঙৰ হৈ যাব টেঙৰ হৈ যাব তেতিয়া লাগিলে মৰিলেও মোৰ একো দুখ নালাগে মানে তেতিয়ালৈকে একো নাই কিন্তু এতিয়া বৰ্তমান মানে সি মানে ইমানেই ইণ্ট্ৰভাৰ্ট সি কথাখিনি ক'ব নোৱাৰে সেইকাৰণে বিৰাট বেছি মোৰ টেনশ্যন হৈ থাকে মানে মাক দেউতাক এনি টাইম লাগেই মানে তাক আৰু সি যেতিয়া কথা চথা ক'ব পৰা হ'ব বা অকণমান নিজৰ ভৰিত নিজে খাৰা হ'ব তেতিয়াও ভগৱানে মাৰিলেও মোক একো নাই আৰু মই দিনে ৰাতিয়ে ভগৱানক সেয়াই কওঁ জানেনে সি মানে কথাখিনি ফুটাই ক'ব নোৱাৰে মানে সি মানে তাৰ স্কুলত বোলে কোনোবা ফ্ৰেণ্ড দুটা মানে তাৰ হেনো টিফিন কণ্টিনিউ 4 দিনমান খাই আছে গতিকে সি খাবলৈ নাপায় আৰু সি কথাখিনি স্কুলত ক'ব নোৱাৰে সি মোকে আহি কৈছেহি মই বোলো টিফিন খালা নে? সি কৈছে নাই মামা নাই খোৱা ফ্ৰেণ্ডে খাই পেলালে মানে দুটা টিফিন দি পঠিয়াব লাগে এটা লাঞ্চ বনাই দিব লাগে আৰু এটা মানে স্নেক টাইপৰে কিবা কিবি স্নেক্সত বনাই দিব লাগে ফ্ৰুটছ কিবা কিবি দিওঁ মই কৈছোঁ এটা টিফিন খালে নে? পিছে নাই দুইটাই খাব নাপালোঁ তাৰপাছতে মই কৈছোঁ তুমি মেমক ক'বা আকৌ সেনেকৈ কৈছোঁ আৰুনো কি ক'ম আৰু সি মানে কথাখিনি মানে ফুটাই ক'ব নোৱাৰে জানেনে আৰু আপুনি মানে যিটো সুধিব সেই তাৰ উত্তৰটোৰ মানে সৰু শ্বৰ্টকাট এটাৰে উত্তৰটো দিব গতিকে অকণমান মোৰ সি মানে মনৰ ভিতৰতে বহুতখিনি ৰাখি থ'ব পাৰে মানে একদম মানে দুখখিনিও মনৰ ভিতৰতে ৰাখি থ'ব পাৰে ক্লাছ 1 2 এতিয়াও 2 এতিয়া পিছে 2 3 পাবলৈ হ'ল পিটন এতিয়াও খায়ে থাকে পিছে কিছুমান এক দুটামান ফ্ৰেণ্ডৰ পৰা সদায় মাৰ খাই আহে আৰু মাজতে বেছি হৈছিলে বাৰু তাৰপাছতে লাহে লাহে যেনিবা অকণমান কমিছে মই গৈ কওঁগৈ আৰু ফ্ৰেণ্ডছবিলাকক নামাৰিবা দেই বুলি এনেকৈ আজিকালি পিছে অকণমান কমিছে হ'লেও আৰু সি মানে কথাটো মানে ক'ব নোৱাৰে খোলাকৈ সেইকাৰণে এটা টেনশ্যন এটা হৈ থাকে গতিকে সি অকণমান ক'ব পৰা হোৱাৰ পিছত আৰু মই মৰিলেও একো নাই বুলি ভাবোঁ কাৰণ মানে কিয় নাজানো সি আচলতে মানে ফুটাই মানে কথাটো নকয় মানে মনতে ৰাখি থৈ দিয়ে সেইকাৰণে অকণমান টেনশ্যন এটা হয় বাৰু যি কি নহওক ল'ৰা ডেকা হৈ নাতি চাতি দেখিবলৈ পাম নে নাপাম নাজানো ল'ৰা মুঠতে কিবা এটা বনাৰ পাছত মই মৰিলেও একো নাই বাৰু আজি সিমানেই ক'লোঁ সেইকাৰণে মই বৰ মানে জীয়াই থাকি মই বিৰাট ভাল পাওঁ আচলতে সকলোৱে ভাল পায় কিন্তু মই বিৰাট মানে ৰেডি হৈ থাকোঁ মই ইমানেই জানো যে এনেকুৱাকৈ মই জীয়াই থাকিম যাতে মৰিলেও মোৰ দুখ নালাগে মানে মই মানে মনৰ পচন্দৰ কাম সকলোখিনি কৰোঁ সঁচা কথা কৈছোঁ আপোনালোকক মই ক'ৰবাত যাবলগীয়া হ'লে যাওঁ এতিয়া মই যিহেতু ট্ৰিটমেণ্টৰ কাৰণে দিল্লী যাম গতিকে তাৰ পৰা মই ঋষিকেশো গুচি যাম অকণমান এদিন দুদিন ফুৰিবলৈ তাতে মই হৰিদ্বাৰো গুচি যাম মানে এনেকুৱা আৰু জীয়াই আছোঁ যেতিয়া গোটেই বছৰ কষ্ট কৰিম তাৰে অলপমান দিন ল'ম গোটেই বছৰটোৰ 7-8 দিন ল'ম সেইকেইদিন মই খুব ফুৰিম আৰু অহাৰ পিছত আকৌ কামত লাগি যাম এনেকুৱা মানে আৰু যিহেতু মোৰ মাতটো ভাল হয় এণ্টিবায়'টিক খালে ভাল হয় আকৌ এণ্টিবায়'টিক নোখোৱাৰ লগে লগে মানে সেনেকুৱা হৈ যায় মানে আকৌ মাতটো লগালগ ভাঙি যায় গতিকে বেছি এণ্টিবায়'টিক খাই থাকিলেও ভয় লাগে যে গতিকে এইবাৰ যাম মাতটো ভাল কৰা আহিম বুলি ভাবিছোঁ গতিকে মই দিল্লীতে দেখাম তাৰপাছতে এদিন বা দুদিন যদি পাওঁ সময় তেতিয়া আৰু ভাবিছোঁ আহিমগৈ ঋষিকেশৰ পৰা আৰু যাম বুলি যিহেতু আজি 2 বছৰৰ প্লানিং 2 বছৰ 1.5 বছৰৰ প্লানিং আৰু যাম বুলি গতিকে যাব পৰা নাই ভগৱানে যদি আৰু মিলাই যিহেতু টিকেট হৈ গৈছে খালি ভগৱানে যদি মিলাই আৰু যাবলৈ পাম আচলতে মানে এই অলপ আগত কি হ'ব অলপ পিছত কি হ'ব সেয়াই আমি গম নাপাওঁ গতিকে ভাবিছোঁ আৰু ভালে কুশলে থাকিলে ভগৱানে নিব বুলি গতিকে যাম বুলি ৰেডি হৈ আছোঁ সেইকাৰণে পিছত কামবিলাক বহুত থাকি যাব গতিকে এইকেইদিনে মই গোটেই ঘৰ চৰ চাফা তাফা কৰি আজৰি কৰি লৈছোঁ আৰু মুঠতে ফ্ৰী হৈ লৈছোঁ আৰু ক'ৰবাৰ পৰা অহা পাছতো লগালগ কাম কৰিবলৈ মানে কাম বন কৰিবলৈ মন নাযায় 2-3 দিন ভাগৰ মাৰোঁতে যায় মোৰ আকৌ ক'ৰবাৰ পৰা অহা পাছতে গোটেই কাপোৰ বেগ পাৰ্চ জোতা মোজা মানে চেণ্ডেল চব ধুই দিওঁ আৰু সেইকেইদিন ধুবি হ'ম আৰু মই খুব কাপোৰ ধুম গতিকে সেইকাৰণে আজি ভাবিলোঁ নাই টাইম পাইছোঁ যেতিয়া ফ্ৰিজটো ধুনীয়াকৈ চাফা কৰি থওঁ আৰু চাফা হৈ থাকিলে ভালো লাগে ন মই বৰ বেছি চাফাও নহয় মই একদম লেতেৰা বুলিও ক'ব পাৰে মোক ইমানো চিকচিকাই থাকিবলৈ মোৰ সময় নাথাকে মানে কামবিলাক হ'লেও আৰু চিজিলকৈ কৰি মেলি থৈ দিওঁ নিজৰে সুবিধা হয় তেতিয়া ন আৰু সেইকাৰণে মই ভাবিলোঁ নাই আজি পটাপট চাফা কৰোঁ আৰু চাফা কৰোঁ যেতিয়া মই ভাবিলোঁ আপোনালোককো দেখাওঁ গতিকে চিচাৰবিলাক ভয়ো লাগে ভাঙি যাব বুলি সেইকাৰণে লাহে লাহে যিমান পাৰোঁ চাফা কৰিছোঁ
আৰু আজি ফ্ৰিজৰ পৰা বাটিত যি বস্তু আছিলে দাইল চাইল কিবা কিবি আৰু আপোনাৰ বটল জাম চাম চব বাহিৰত উলিয়াই দিলোঁ আজি একদম ফ্ৰিজটো খালী কৰি থৈ দিছোঁ তাৰপাছতে লাহে লাহে আচলতে ফ্ৰিজটো চাফা কৰাটো ডাঙৰ কথা নহয় সেই যে বস্তুখিনি আকৌ উলিয়াব লাগে আকৌ সেই একেখিনি বস্তু যে ভৰাব লাগে আপোনাৰ মাথা গৰম উঠি যাব মুঠতে সেইটো কাম মোৰ মানে বেলেগ টান পাওঁ সেই বস্তু উলিওৱা সোমোৱা এইখিনি কৰি থাকিব লাগে যে গতিকে ধুনীয়াকৈ ফ্ৰিজটো চাফা কৰি লৈছোঁ আৰু যাতে কামখিনি সোনকালে হওক আৰু দৌৰাদৌৰি কৰিছোঁ ৰাতিপুৱা যে মই সেই 3:30 বজাত উঠোঁ এইবিলাকে কুটুৰ কাটাৰ চব কৰি মেলি আজৰি কৰোঁ মুঠতে সোনকালে কামবিলাক শেষ হৈ যাব লাগে আৰু মই মানে ৰাতিপুৱা আৰু পিছবেলাৰ পৰা 7টা-8টালৈকে পূৰা কামতে লাগি থাকোঁ 7টাততো পিছে শুয়ে যাওঁ 7টা 7:30টাত আৰু গধূলিৰ ভাত মোৰ আজিকালি ঠাণ্ডা দিন যিহেতু 5টাৰ পৰা ষ্টাৰ্ট হৈ যায় বনাবলৈ আচলতে 4:30টাৰ পৰাই ষ্টাৰ্ট হৈ যায় ভাত বনাবলৈ মোৰ আৰু বেছি সময়টো নালাগে পটাপট আৰু চিম্পলকৈ কিবা এটা বনাই দিওঁ আৰু দিনৰে কেতিয়াবা থাকেই কিবা কিবি অকণমান গতিকে ধুনীয়াকৈ সাৰিলোঁ এতিয়া ধুনীয়াকৈ সাৰা মোচা কৰিম তলডোখৰ যিহেতু ফ্ৰিজটো চাফা কৰা হৈ গ'ল এতিয়া বাহিৰডোখৰ চাফা কৰিম গতিকে ধুনীয়াকৈ ধুই পখালি আজৰি কৰিলোঁ মোৰ আগৰ পুৰণা ফ্ৰিজটো বৰ ভাল আছিলে সেইটো ফ্ৰিজটো মোৰ 9 বছৰ এইবাৰ যিহেতু অক্টোবৰত মোৰ বিয়া হোৱা কমপ্লিট 9 বছৰ হৈ গৈছে গতিকে ফ্ৰিজটোৰ 8 বছৰমান হৈছে নেকি গতিকে সেই ফ্ৰিজটো লাষ্টত মানে পানী লাগি লাগি পচি দুবাৰমান ভাল কৰিলোঁ মই আকৌ পুৰণা বস্তু পটককৈ এৰি নিদিওঁ খুব ভাল কৰোঁ লাষ্টত এদিন মই মানে খুব ভাল কৰা দেখি গেছ টেছবোৰ গুচি যায় এওঁ মানে এনেকুৱা বদমাচি কামবিলাক কৰে মই ঘৰত নাথাকিলে মই গুৱাহাটীলৈ গৈছিলোঁ জাম্পিং স্পাইডাৰ তাতে গৈছিলোঁ হিমাশ্ৰী তাতে মানে ইণ্টাৰভিউ বুলিয়ে ক'ব পাৰি আৰু তাতে গৈছিলোঁ সেই যাওঁতে এওঁ কি কৰিলে পুৰণা ফ্ৰিজটো ঠেলালাক দি পঠিয়াই দিলে এই যে টিংবিলাক যে লৈ যায় এওঁ এনেই তেওঁকে দি পঠিয়াই দিলে তেওঁ ক'লে বোলে একো দিব নালাগে এনেই লৈ যোৱা ফ্ৰিজটো তাৰ পাছত সেই ফ্ৰিজটো আহিলে মই মানে পুৰণা বস্তু হ'লেও মই মানে পেলাই নিদিওঁ বা এনেকৈ দিবলৈ মই বেয়া পাওঁ মানে ঘৰতে ৰাখি থ'ব বিচাৰোঁ মেৰামতি কৰি এওঁ আকৌ বেয়া পায় এওঁ মানে সেই মই নাথাকিলে এই বদমাচিবিলাক কৰি থাকে বাৰু যি কি নহওক ফ্ৰিজটো চাফা কৰিলোঁ ধুনীয়াকৈ আৰু আপোনালোকৰ মোৰ ব্লগছটো কেনেকুৱা লাগিলে ক'ব আৰু ফ্ৰিজটো পিছে এবছৰ হ'ল দেই আৰু আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আকৌ আহিম ধুনীয়া ব্লগছ লৈ তেতিয়ালৈকে কিন্তু ভালে কুশলে থাকিব ষ্ট্ৰেছ ফ্ৰী জ'ন দেখিছেনে একদম দিমাগ ঠাণ্ডা হৈ থাকিব আপোনালোকৰ মানে মোৰ কথা কৈছোঁ আচলতে আপোনালোকৰ নহয় মোৰ বৰ খং উঠি থাকে কেতিয়াবা মোৰ মানে টেনশ্যনবিলাক ঢেৰ যে সেই এইবিলাক চাই অকণমান দিমাগটো ঠাণ্ডা কৰি থওঁ আৰু গতিকে বাই ফ্ৰিজটো ধুনীয়াকৈ চাফা কৰিলোঁ এতিয়া যিমান পেমা যি য'ত আছে এইবোৰ চব ভৰাম এটাকে গতিকে গোটেইখিনি ভিডিঅ'টো দেখুওৱা নাই আৰু লম্বা হৈ যাব আপোনালোকৰ মাথা গৰম হৈ যাব চাই গতিকে ফ্ৰিজটো ধুনীয়াকৈ চাফা কৰিলোঁ কেনেকুৱা লাগিছে আপোনালোকে ক'ব আৰু যদি ভাল লাগিছে মই কৈছোঁ ন ধুনীয়া কমেণ্ট এটা দিব আৰু যদি বেয়া লাগিছে তেতিয়াও কমেণ্ট এটা দিব আৰু গতিকে আকৌ আহিম ধুনীয়া ব্লগছ লৈ বাই